কি কম 1990 চনত অগপ চৰকাৰৰ দিনত ইয়াত ৰাজহ চক্ৰটো আৰম্ভ হৈছিল। 2007 চনৰ পৰা ইয়াত সম্পূৰ্ণৰূপে পূৰ্ণাংগ ৰূপত ৰাজহ চক্ৰটো স্থাপন হৈছে। বৰভাগৰ মানুহে ইয়াত মাটি দিছে চৰকাৰৰ কাৰণে, চৰকাৰক এই চৰকাৰী অফিচটো কৰিবলৈ। 61খন গাঁৱৰ মানুহৰ আৱেগ, স্বাভিমান, অধিকাৰ এই অফিচটোত আছে। এই অফিচটোৰ প্ৰতিখন চকী, প্ৰতিখন মেজ, প্ৰতিটো ফাইল, প্ৰতিগৰাকী কৰ্মচাৰীৰ ওপৰত এই 61খন গাঁৱৰ ৰাইজৰ অধিকাৰ আছে। আৰু এতিয়া এই বৰভাগ ৰাজহ চক্ৰটো ইয়াৰ পৰা বিলুপ্তি কৰি ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰলৈ নিব খুজিছে। তাৰমানে কি আমাৰ অধিকাৰ নাই নেকি? 61খন গাঁৱৰ ৰাইজৰ অধিকাৰ নাই নেকি? গতিকে সাৱধান কৰি দিছোঁ, চৰকাৰ যাৰেই নহওক কাকো এই অফিচ নিবলৈ দিয়া নহয়। আৰু ইয়াৰ বাবে বৰভাগৰ 61খন গাঁৱৰ ৰাইজ মাৰ বান্ধি ওলাই আহিছে। আৰু ইয়াৰ পৰিণাম যদি এই যদি অফিচ নিবলৈ খোজে, এই কাৰ্যালয় যদি নিব খোজে, তেনেহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব। অসম চৰকাৰৰ যি কেবিনেটৰ সিদ্ধান্ত আৰু কেবিনেটৰ সিদ্ধান্তত অসমৰ 37টা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু তাত বৰভাগ ৰাজহ চক্ৰৰ কাৰ্যালয় সংলগ্ন আছে আৰু বৰভাগ ৰাজহ চক্ৰৰ কাৰ্যালয়টো মুকালমুৱাত স্থানান্তকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু ছাত্ৰ সন্থাই বৰভাগৰ ৰাইজে তাৎক্ষণিকভাৱে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰি এই সিদ্ধান্ত বাতিলকৰণৰ বাবে প্ৰতিবাদ কৰা হৈছিল। তাৰ পিছতো বৰভাগৰ ৰাইজৰ লগতে ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আজি বৰভাগ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী নাগৰিক সভা অনুষ্ঠিত কৰা হৈছে। আৰু এই প্ৰতিবাদী নাগৰিক সভাৰ পৰা আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্তিকৰণ আমি কোনোপধ্যে কোনো কাৰণত নামানো।